তো গাইজ তাৰ পৰা মানে বৰষুণ এয়া দেখি আহি আছিলোঁ। এতিয়া দেখিছে কিমান ডাঙৰকৈ আহি গ'ল। মানে আমি কি খবৰ পুনৰবাৰ DNC ৰাইডাৰ 2.0 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো নগাঁৱৰ পৰা আজি ভিডিঅ'টো আৰম্ভ হৈছে। গুড মৰ্ণিং ফ্ৰম নগাঁও। তো সময় পায় 9টামান বাজি গ'ল। তো আজি গৈছোঁ জাগিৰোড। তো নগাঁৱত আমি প্ৰায় 4 দিনমান থাকিলোঁ। তেনেহ'লে গম পাব নগাঁৱত কিয় ইমান দিন হ'ল। তো আজি গৈছোঁ জাগিৰোডলৈ। তো বলক তেনেহ'লে বেছি দেৰি কৰি নাথাকোঁ, পূৰা গৈ থাকোঁ আৰু এতিয়া। তো এইকেইটা ইয়াতে ৰখি আছোঁ গোটেইকেইটা। জাগিৰোডলৈ আৰু বেছি কিলোমিটাৰ নাই, 55 কিলোমিটাৰ আছিলে 55 কিলোমিটাৰ, আৰু তাৰে আমি প্ৰায় 4-5 কিলোমিটাৰ আহি গ'লোঁ, 50 কিলোমিটাৰ আছে। তো ইয়াৰ কিবা সুলকি গৈছিলে বোলে চাইকেলৰ। তো তাকে ই বান্ধি মেলি ঠিক কৰি আছে। আৰু মোৰ চাইকেল বাৰু ইয়াৰ বৰ্তমান সকলো ঠিকে ঠাকে আছে। তো এইফালে বস্তু দেখিছে, আমাৰ বস্তু দেখাইছোঁ। এইফালে চাব, এইবোৰ পাৰিছেনে? চুই দিয়াৰ লগে লগে পূৰা হেৰি হৈ যায়। তো এইফালে দেখাইছোঁ অলপ। এয়া আহিছে, কি বন বুলি কয় আপোনাক কমেণ্ট কৰিব। তাৰপিছত যদি নোৱাৰে তেতিয়া মই কৈ দিম বাৰু। তো গাইজ দেখিছে ইহঁতে পূৰা মধুৰি খাই আছে। তো এইফালে ময়ো লৈ আছোঁ। মানে মধুৰি পূৰা আগত মধুৰি কেনেকুৱা পূৰা লমা লাগিছিলে নেকি? একদম পূৰা খাই আছোঁ এতিয়া, পূৰা মধুৰি খাই আছোঁ। আপোনাক চিঙা মেলা দেখাই থাকিলোঁ। এতিয়া মধুৰি খাওঁ আৰু একদম পূৰা ইণ্টাৰেষ্টিং হৈ থাকে মানে ৰাইডটো একদম নেকি? জাগিৰোডলৈ বুলি 38 কিলোমিটাৰ আছে জাগিৰোডলৈ। তো মানে কি হ'ল, ভোক যিহেতু লাগিছিলে, তো পুৰি খাই আহিছিলোঁ। তো সেইকাৰণে এতিয়া আহি পিনি হোটেলত সোমাই পৰঠা খাই ল'লোঁ। ভাত খাই দিলে মানে কি হয়, টোপনি লাগে আৰু বেছি যাবলৈ মন নাযায়। তো আজি এইকেইদিনা মানে 12 দিন হৈ গ'লতো, স্পীড বহুত বেছি কমি গৈছে। তো সিহঁতি হোৱাইট চাৰ্ট লগাই আছে। মোৰ কালি কি হ'ল, লেতেৰা হ'ল কাৰণে মই ধুই দিলোঁ। কিন্তু ৰাতি বৰষুণ দি দিলেতো, সেইকাৰণে চোলা নুশুকালে তিতি আছে। তো বেগত তেনেকৈ ভৰাই দি আছে। তো এতিয়া বলক তেনেহ'লে গৈ থাকোঁ আৰু। একদম পূৰা বৰষুণ দি দিলে। তো দেখিছে একদম পূৰা চিমচিমকৈ বৰষুণ দি দিলে। সেইকাৰণে অলপমান ভিজি গ'লোঁ। চাইকেল পেলাই মুখৰ ওপৰত থৈ দিলোঁ। এইটো ইমান তললৈ থৈ দিছে। দেখিছে নাই? I love Ride and Vlog, subscribe guys. Subscribe কৰি দিব দেই। 1K জলদি 1K লাগে। iPhone লৈ আছোঁ guys। iPhone লৈ আছে। তো গাইজ তাৰ পৰা মানে বৰষুণ এয়া দেখি আহি আছিলোঁ। এতিয়া দেখিছে কিমান ডাঙৰকৈ আহি গ'ল। মানে আমি আহি আছিলোঁ, ৰখিলোঁ। বাটতে ভণ্টি কেইজনীমানে লগ পালোঁ, ৰখালে কথা বতৰা পাতিলোঁ। তো কথা পাতি থাকোঁতে বৰষুণ যি ডাঙৰকৈ আহি গ'ল মানে, তো বেছি কথা পাতিব নাপালোঁ, গুচি আহিলোঁ একদম পূৰা। চাইকেল দেখিছে দোকানৰ ইয়াত ভৰাই দিলোঁ, এটা আগত আছে। তো বৰষুণ এৰিলে যাওঁ পৰা হ'ব। গোটেই তিতি মেলি এতিয়াই অৱস্থাই নাই আৰু। অলপ সময় ৰখিম, বৰষুণ এৰিলে যাম আৰু ইয়াৰ পৰা। তো মৰিগাঁৱৰ টাউনৰ পৰা আহি আমি কালি জাগিৰোড টাউনত থাকিলোঁ। দেখিছে এইটো পেট্ৰল পাম্পতে থাকিলোঁ। তো মানে কি হ'ল, কালি আহি বৰষুণত তিতিলোঁ মানে বিশেষকৈ। কৈছে মাতটো দেখিছে অলপমান, আৰু মাথা বিষ লাগিছে। তো মানে কি হ'ল আৰু, তো কালি আহি পাই পিনি মানে দোকান এখনলৈ গ'লোঁ। ইয়াৰ I love Ride and Vlogsৰ চাৰ্জাৰডাল ছিগিছিলে মানে। তো চাৰ্জাৰ মানে কেবুলডাল লোৱা হৈছিলে। তো কিন্তু কেবুলডাল সেইডাল কেবুল মানে বেয়া। তো চাৰ্জ লৈছিলে মানে, চাৰ্জ লোৱা দেখাইছে, চাৰ্জ হোৱা নাই। তো সেইকাৰণে গৈ মানে আমি মোবাইল চাৰ্জত দিলোঁ। প্ৰথম মোৰটো চাৰ্জত দিলোঁ, তাৰপিছত তালৈ দিলোঁ। হোটেলত গৈ পিনি ভাত পানী খালোঁ। কিন্তু চাৰ্জ নলয়। তাৰপিছত ঘূৰি আহোঁতে এখন দোকান বন্ধ। তো সেইকাৰণে তো মানে কি হ'ল, কালি কেবুল কি হ'ল, তাৰপিছত তো এতিয়া আজি 10টা বজালৈকে ৰখিব লাগিব। এতিয়া মানে কেবুলডাল চেঞ্জ কৰিব লাগিব। তো মাত দেখিছে পূৰা ওলোৱা নাই। এতিয়া পোনপ্ৰথমে যাওঁ চাহ খাওঁগৈ, যিহেতু মাথা একদম পূৰা মাথা বিষ লাগি আছে। মই যাওঁ এতিয়া চাহ খাবলৈ। এতিয়া আহিছোঁ চাহ খাবলৈ, মানে আজি লাল চাহ খাম। একদম মাথা বিষ যেন লাগি আছে, লাল চাহ খাবৰ কাৰণে আহিছোঁ। কি কৰি আছে? মাথা বিষ লাগি আছে, প্ৰথম চাহ খাই লওঁ। লাল চাহ খালে ভাল পাব পাৰোঁ, যদি নহয় পিল খাব লাগিব আৰু। খাম বুলি আহিছিলোঁ, তাৰপিছত এতিয়া চাহটো খালোঁ। এতিয়া পৰঠা খাব লৈছোঁ। এইফালে আলু পৰঠা কেনেকুৱা? মজা খাই বৈ লগ পাইছোঁ আৰু আপোনালোকক। যদি ভাল পালে লাইক কমেণ্টখিনি কৰি দিব। দেখিছে একদম পূৰা অৱস্থা বেয়া, ঘামি জামি। তো গৰমো বহুত বেছি পৰিছে। তো ইমানে আছিল ভিডিঅ'টো। আকৌ লগ পাম নতুন ৰাইডৰ ভিডিঅ'তে। আজিলৈ বাই বাই। চাই দিব DNC ৰাইডাৰ 2.0।